হয় মই আজি উপস্থিত আছোঁ এক বিশেষ স্থানত পাহাৰীয়া অঞ্চল আৰু এই অঞ্চলক কোৱা হয় ৰূপহী জলপ্ৰপাত আৰু এই মই দৃশ্য দেখাবলৈ বিচাৰিম সামগ্ৰিক দৃশ্য দেখুৱাম মোৰ ভিডিঅ' হিৰোমন্দি দেখুৱাব সামগ্ৰিক দৃশ্য এয়া দুটা ৱাটাৰফল জলপ্ৰপাত বুলি যি কোৱা হয় এই সামগ্ৰিক দৃশ্য এই দৃশ্য চাবলৈ এতিয়া শ লোক ইয়ালৈ প্ৰতিকূল বতৰকো নেওচি ইয়াত দেখা গৈছে কেৱল উঠি অহা চামে নহয় ইয়াতে বয়োজ্যেষ্ঠ শিশুৰ পৰা ধৰি মহিলা পুৰুষ সকলোৱে এই জলপ্ৰপাত চাবলৈ আহিছে আৰু ইয়াত যিটো আচলতে এক ৱাটাৰফল বুলি কোৱা হয় ইয়াত সকলো ইয়াতে গা ধোৱাৰ ব্যৱস্থা আছে দেখা গৈছে মই যদি দেখাওঁ এই সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম এই দৃশ্য দেখাইছোঁ এয়া হৈছে ৰূপহী যি সীমান্ত অঞ্চলত এনেধৰণে জলপ্ৰপাতে আকৰ্ষণ কৰি তুলিছে সকলোৰে মাজত ইয়াতে এতিয়া বিশেষভাৱে গৰমৰ এই সময়ত তৃষ্ণা দূৰ কৰিবৰ বাবে আৰু ইয়াক এতিয়া চাবলৈ সকলোৱে প্ৰতিকূল বতৰকো নেওচি বিশেষভাৱে আজিৰ দিনটোত দেখা গৈছে শ লোক আমাৰ সৈতে এগৰাকী কমিটি আমি লগ পাইছোঁ এই মুহূৰ্ততে হয় আপোনাক ইয়াত লগ পাইছোঁ আপোনালোকৰ এই জলপ্ৰপাতটো কেতিয়াৰ পৰা আচলতে সৃষ্টি হৈছে আৰু কেতিয়াবা মানুহ আগমন ঘটিছে দৈনিক কিমান মানুহ আহে ইয়াতে এই জলপ্ৰপাতটো প্ৰায় বহুত বছৰৰ পৰা আছে কিন্তু প্ৰায় ইয়াত মানে 3 বছৰ ধৰি পূৰা মানে ৰাইজে সমাগম হৈছে কিন্তু মাজতে অলপ বন্ধ হৈ আছিলে এতিয়া প্ৰায় এবছৰমান হৈছে ডেইলি মানুহ 1500 মানুহ আহে কিন্তু আমি ৰাইজক আপোনালোকৰ চেনেলটো এইটোৱে জনাব বিচাৰোঁ ইয়াত যাতে কোনোবাই মানে নিচাযুক্ত বস্তু নাখায় এখেতসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা বস্তু বজাই ৰাখিব লাগে আৰু আমাৰ এই জলপ্ৰপাতটো ভৱিষ্যতলৈ উন্নয়ন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যিহেতু শ লোক ইয়াতে আহিছে এটা পৰ্যটকৰ স্থলী হৈ পৰিছে কিন্তু সেই সময়ত দেখা গৈছে ইয়াতে এটা দুৰ্গম অঞ্চল দুৰ্গম পথৰ ব্যৱস্থা তেনেধৰণৰ নাই আমি যিমানখিনি বাট ফুৰি আহিছোঁ হয়তো সকলোৱে ইয়াত যোৱাৰ পাছত সেই অহাক লৈ কিন্তু এটা নাথাকিব কিন্তু এই যিটো প্ৰাকৃতিক মনোৰম দৃশ্য ইয়াক চাবলৈ কিন্তু বহুতে এতিয়াও ব্যাকুল হৈ পৰিছে আপুনি কি আহ্বান জনাব আচলতে ইয়াত পৰ্যটকৰ স্থলী হৈ পৰিব এটা সময়ত মই অসম চৰকাৰক এটাই আহ্বান জনাওঁ যে আমাৰ এই জলপ্ৰপাতটো যাতে ৰাইজে যিসকল মানে আমাৰ কিবা ৰাইজে আহে একেডোখৰ ৰাস্তাটো অলপ ডেভেলপমেণ্ট কৰি দিব লাগে এইটো আমাৰ অসমৰ এলেকা হয় গতিকে আমাৰ অসমৰ উন্নয়নটোৰ কাৰণে আমি সকলোৱে চিন্তা কৰিছোঁ আমি কামনা কৰিছোঁ যে ভৱিষ্যতে ইয়াত এটা টুৰিষ্ট হাউচ যাতে হয় চৰকাৰে এইটো ব্যৱস্থা এটা ল'ব লাগে আৰু ৰাস্তাটোৰ কাৰণে চৰকাৰে অতি সোনকালে যে আমাৰ যিসকল ইয়াত ৰাইজে উপভোগ কৰিবলৈ আহে একেসকলে যাতে কষ্ট নাপায় এই ৰাস্তাটো অলপ উন্নতি কৰি দিবৰ কাৰণে যিহেতু ইয়াতে বহুত অতিথি আহিব লগা আছে বা আহিব তেওঁলোক কেনেধৰণে আহিব কোনফালৰ পৰা আহিব পাৰে আৰু ৱাটাৰফল কিমানটা আছে কেনেধৰণৰ এই গোটেই সামগ্ৰিক কথাটো কেনেকৈ ক'ব আমি যদি ইয়াত আহিবলগীয়া হয় ডাইৰেক্ট গোগামুখ হৈ আপোনালোকে বৰলা আহিব লাগে গোগামুখৰ পৰা কঁঠালগুৰিলৈ আপোনাৰ 12 কিলোমিটাৰমান হ'ব তাৰপাছত কঁঠালগুৰিৰ পৰা যেতিয়া ইছানলৈকে এনে 3 কিলোমিটাৰমান হ'ব গতিকে ৰাইজে গোগামুখ হৈ বৰলা এনেকৈ আহিব লাগে কঁঠালগুৰি টাউন আহিব লাগে আৰু যিসকল পৰ্যটকে ইয়াত আহে এখেতসকলে আমি তাত এণ্ট্ৰি কৰাই লয় যে এখেতসকলে কি নিছে কি নিয়া নাই যে কিমানজন মানুহ গৈছে এখেতসকলক ধুনীয়াকৈ আমি এণ্ট্ৰি কৰি পেলাই আৰু 4টা বজালৈকে সময় দিয়া আছে পুৱা 9টাৰ পৰা 4টা বজালৈকে ৰাইজক সময় দিয়া আছে পৰ্যটকসকলক গতিকে ৰাইজে এই সময়টো মানি চলি পেলাই যাতে অকলে উপভোগ কৰে তাকে কামনা কৰোঁ আচ্ছা ইয়াত কেইটা ৱাটাৰফল আছে ইয়াত মুঠতে 2টা আছে আৰু ইয়াৰ ওপৰত আৰু 2টা আছে নিশ্চয় সেই ওপৰলৈ যাব পৰা ব্যৱস্থাটো নাই এতিয়া বৰ্তমান হোৱা নাই এইটো এনে ৰাস্তাটো বনাই আছোঁ কমিটিয়ে কিন্তু এইটোতো অলপ ডাঙৰ ওপৰতো এতিয়ালৈকে বাৰু কোনো অসামাজিক বা দুৰ্গতি হোৱা নাই ৰাইজৰ কিন্তু হোৱাৰ আশংকা বেছি এইটো আমি অলৰেডি প্ৰশাসনক আমি জনাইছোঁ যে আমাৰ কমিটিৰ মানে আমি ৰাস্তাই ৰাখি দিয়ে যাতে ইয়াত এই পৰিস্থিতি হ'ব নালাগে আৰু যদি পৰিস্থিতি বেয়া লৈ যায় আমি প্ৰশাসনৰ সহায় ল'বলৈ বাধ্যতা হ'ব নিশ্চয় আমি অলপ তললৈ যাবলৈ বিচাৰিম মোৰ ভিডিঅ' জানিছোঁ হিৰোমন্দিয়ে তলৰ দৃশ্য দেখুৱাব ইয়াত শ লোক আছে আমি তেখেতলোকৰ ওচৰত যাব বিচাৰিম তেখেতলোকে আচলতে মনৰ ইয়াত কি কাৰণে আহিছে কিমান কষ্ট এটা কণ্টকময় এটা পথ এই পথত কেনেকৈ আহিছে আমি তেখেতলোকৰ ওচৰত যাব বিচাৰিম কি কয় হয় ইয়াতে আমি বহুত লোক লগ পাইছোঁ আপুনি ক'ৰ পৰা আহিছে আমি গোগামুখৰ পৰা আহিছোঁ মই বহুত দিনৰ পৰা চাই আছোঁ যে বহুত ধুনীয়া লাগিছে জেগাটো বহু মানুহৰ লগত শুনিছোঁ সেইকাৰণে মই ভাবিছোঁ এবাৰ গৈ চাওঁ কেনেকুৱা লাগে জেগাটো যে আহি চালোঁ বহুত ধুনীয়া লাগিছে হয় মই ইয়াতে কেইবাগৰাকী মহিলা দেখিছোঁ ইয়াতে এটা ৱাটাৰফলত তেখেতে গা ধুবলৈ আহিছে আৰু এই দৃশ্য মই দেখুৱাই আছোঁ কেনেকুৱা লাগিছে
ওলাই আহিলে ৰাস্তাটো কেনেকুৱা পালে আপুনি ক'ৰ পৰা আহিছে এনেকুৱা ছিংগুল প্লেচ এনেকুৱা ভাল প্লেচ এনেকুৱা এনজয় প্লেচ আজিলৈকে পোৱা নাই মানে বহুত ভাল লাগে কিন্তু এটা কথা আপুনি ঠিকে কৈছে চিকিউৰিটিৰ কথা কৈছে আপুনি কি ক'ব এইটো ইমান ধুনীয়া প্লেচ এইটো চৰকাৰীভাৱে চিকিউৰ নহয় মানে বস্তুটো নিশ্চয় বহুত ধুনীয়া প্লেচ নেচাৰেল প্লেচ বহুত ভাল লাগিছে আহি চবৰে সময় কটাবলৈ লকডাউনৰ সময় কটাবলৈ ভাল হৈছে কিন্তু চিকিউৰ সম্পূৰ্ণভাৱে চিকিউৰ নহয় 0% চিকিউৰ নহয় আপুনি কি বিচাৰে আচলতে মানে চৰকাৰীভাৱে যদি পাৰে সম্ভৱ নহ'বও পাৰে যদি পাৰে চৰকাৰে কিবা এটা চেষ্টা কৰিব লাগে মানে সেইটোৱে বৰ ধুনীয়া কথা এটা কৈছে আচলতে এই নিৰাপত্তাত এটা ভুগিব লগা হৈছে এক প্ৰকাৰ ক'বলগীয়া কণ্টকময় এটা ৰাস্তাৰ এটা দুৰ্গমময় ৰাস্তা